নমস্কাৰ, আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ চতুৰ্থ শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশৰ পাঠ 10 আমাৰ ৰাজ্যখনৰ প্ৰশ্ন উত্তৰ। অনুশীলনী 1 নম্বৰ প্ৰশ্ন, পাঠ্যপুথিত সন্নিৱিষ্ট অসমৰ মানচিত্ৰখনত তোমাৰ নিজৰ জিলাখন চিনাক্ত কৰি চাৰিসীমা লিখা। উত্তৰটো তোমালোকে নিজৰ কিতাপখনত থকা পৃষ্ঠা নম্বৰ 88ত থকা অসমৰ মানচিত্ৰখন চাই নিজৰ জিলাখন চিনাক্ত কৰা আৰু এনেদৰে লিখা। মানচিত্ৰখনৰ এইটো উত্তৰ দিশ, এইটো দক্ষিণ দিশ, এইটো পূব দিশ আৰু এইটো পশ্চিম দিশ। উত্তৰ, মোৰ জিলাখনৰ নাম হ'ল। তোমালোকে খালী ঠাইত নিজৰ জিলাখনৰ নাম লিখিবা আৰু তোমালোকৰ জিলাৰ চাৰিওফালে কি জিলা আছে তাৰ নাম তলৰ খালী ঠাইত লিখা। উত্তৰ দিশত আছে, তোমাৰ জিলাৰ উত্তৰ দিশত যিটো জিলা আছে তাৰ নাম এই খালী অংশত লিখা। দক্ষিণ দিশত আছে, তোমাৰ জিলাৰ দক্ষিণ দিশত যিটো জিলা আছে তাৰ নাম এই খালী অংশত লিখা। পূব দিশত আছে, তোমাৰ জিলাৰ পূব দিশত যিটো জিলা আছে তাৰ নাম এই খালী অংশত লিখা। পশ্চিম দিশত আছে, শেষত তোমাৰ জিলাৰ পশ্চিম দিশত যিটো জিলা আছে তাৰ নাম এই খালী অংশত লিখা। দ্বিতীয় প্ৰশ্ন, মানচিত্ৰ এখনৰ সহায়ত আমি কি জানিব পাৰোঁ লিখা। উত্তৰ, মানচিত্ৰ এখনৰ সহায়ত আমি এখন ঠাইৰ বিভিন্ন তথ্য পাব পাৰোঁ। সাধাৰণতে কোনো এখন ঠাই দেশ আৰু ৰাজ্যৰ সীমাৰ লগতে সাগৰ মহাসাগৰ, নৈ উপনৈ, চহৰ নগৰ, ৰাস্তা ঘাট আদি মানচিত্ৰ এখনৰ সহায়ত জানিব পাৰোঁ। 3 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰধান প্ৰাকৃতিক বিভাগ কেইটা আৰু কি? উত্তৰ, অসমৰ প্ৰধান প্ৰাকৃতিক বিভাগ 3টা। সেইকেইটা হ'ল: ক নম্বৰ ব্ৰহ্মপুত্ৰ উপত্যকা, খ নম্বৰ কাৰ্বি আৰু ডিমা হাছাও পাহাৰীয়া অঞ্চল, গ নম্বৰ বৰাক উপত্যকা। 4 নম্বৰ প্ৰশ্ন, পাৰ্থক্য লিখা। ক নম্বৰ নৈ আৰু উপনৈ। উত্তৰ, কোনো পৰ্বতত বা পাহাৰত উৎপত্তি হৈ নানা ঠাইৰ মাজেদি বৈ কোনো সাগৰ বা হ্ৰদত গৈ পৰা পানীভাগক নৈ বা নদী বোলে। আনহাতে কোনো পৰ্বত, পাহাৰ বা হ্ৰদত উৎপত্তি হৈ নানা ঠাইৰ মাজেৰে বৈ কোনো নৈত পৰা পানীভাগক উপনৈ বোলে। খ নম্বৰ পৰ্বত আৰু পাহাৰ। উত্তৰ, পাহাৰতকৈ ওখ আৰু বহুদূৰ বিয়পি থকা শিলাময় অংশবোৰক পৰ্বত বোলা হয়। সাধাৰণতে পৰ্বতৰ ঢালবোৰ পাহাৰতকৈ বেছি থিয় হয়। আনহাতে বহুদূৰ জুৰি গছ-গছনিৰে ভৰা উচ্চ শিলাময় অংশবোৰেই হৈছে পাহাৰ। গ নম্বৰ প্ৰশ্ন, মালভূমি আৰু সমভূমি। উত্তৰ, বহু ঠাই জুৰি থকা ওখ আৰু উপৰিভাগটোৰ কিছু সমান ভূমিভাগকেই মালভূমি বোলে। আনহাতে পৰ্বত পাহাৰ নথকা আহল বহল ভূমি অঞ্চলক সমভূমি বোলে। 5 নম্বৰ প্ৰশ্ন, শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া। ক নম্বৰ অসমক প্ৰধানকৈ 2টা, 3টা, 4টা প্ৰাকৃতিক বিভাগত ভাগ কৰা হয়। উত্তৰ, 3টা। খ নম্বৰ অসমৰ চাৰিসীমাত 2খন, 3খন, 4খন বিদেশী ৰাষ্ট্ৰ আছে। উত্তৰ, 4খন। মানাহ, সোৱণশিৰি, ধলেশ্বৰী হ'ল বৰাক নৈৰ উপনৈ। উত্তৰ, ধলেশ্বৰী। 6 নম্বৰ প্ৰশ্ন, ক অংশৰ লগত খ অংশ মিলোৱা। উত্তৰ, প্ৰথমটো হ'ব আন্তৰ্জাতিক সীমা, দ্বিতীয়টো হ'ব ৰেলপথ, তৃতীয়টো হ'ব জিলাৰ সদৰ ঠাই, চতুৰ্থটো হ'ব ৰাজ্যৰ ৰাজধানী, পঞ্চমটো হ'ব নৈ।